নমস্কাৰ অল আসাম কুৱেশ্যন সংগ্ৰহৰ আন এটা ভিডিঅ'লৈ আপোনাক স্বাগতম জনাইছো বন্ধুসকল যোৱা ভিডিঅ'ত দিয়া প্ৰশ্নটোৰ উত্তৰ হ'ব 1961 আগবঢ়াইছো আজিৰ প্ৰশ্নসমূহ প্ৰশ্ন নং 1 কোনখন দেশক খেলৰ ৰাজধানী কোৱা হয় শুদ্ধ উত্তৰ অষ্ট্ৰেলিয়া প্ৰশ্ন নং 2 ভাৰতৰ কোনখন ৰাজ্যত মাত্ৰ 4খন জিলা আছে শুদ্ধ উত্তৰ ছিকিম প্ৰশ্ন নং 3 মানুহৰ শৰীৰৰ কোনখন অংগ সকলোতকৈ আগত থাকে শুদ্ধ উত্তৰ নাক প্ৰশ্ন নং 4 পানীৰ ভিতৰত বিদ্যুতৰ গতিবেগ কিমান উত্তৰ 1,86,000 মাইলছ পাৰ সেকেন্ড প্ৰশ্ন নং 5 মহৰ কেইটা দাঁত থাকে উত্তৰ 47টা প্ৰশ্ন নং 6 কি জন্তুৱে থিয় হৈ টোপনি যাব পাৰে উত্তৰ ঘোঁৰা প্ৰশ্ন নং 7 কোনখন দেশৰ লিখিত সংবিধান নাই উত্তৰ ইংলেণ্ড প্ৰশ্ন নং 8 ইংৰাজী কোনটো শব্দত এই গোটেই এ বি সি ডি ই এফ আখৰ কেইটা অন্তৰ্ভুক্ত হৈ আছে উত্তৰ ফিডবেক এয়া আছিল আজিৰ প্ৰশ্নসমূহ আজিলৈ বিদায় লৈছো চাই থাকিব অল আসাম কুৱেশ্যন